হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু গৰম কেনেকুৱা পৰিছে বাৰু আপোনালোকৰ ফালে? আমাৰ ইয়াত কিন্তু একেবাৰে জ্বলি মানে চাই হৈ যাম আৰু কেইদিনমানৰ পাছত। আৰু বাদ দিছোঁ, আজি আবেলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সেইফালে দেখিছা নহয়, মই মালপোৱা কেইটামান বনাই আছোঁ। আলহী আহিছে মানে, সেইকাৰণে। আৰু আলহী আহিলে অকণমান নিজ হাতেৰে কিবা এটা বনালে ভাল লাগে। আৰু এইফালে পাপা বজাৰৰ পৰা আহি বেগটো দিলেহি। ব্ৰেড আনিছে আৰু কিবা কিবি বিস্কিট চিস্কিট একদম টাইমতে পাপা আহি ওলাইছেহি, আলহী অহাৰ টাইমতে। তাৰপিছতে মই এইফালে বনাই আছোঁ কিটচেনত আলহীৰ কাৰণে চাহ আৰু লগতে কেইটামান মালপোৱা। গৰমত জান নিকাল গৈছে, কিন্তু আলহী আহিলে কিবা এটা বনাই নিজ হাতেৰে খোৱালে ভাল লাগে। আৰু এইফালে গাখীৰ চাহ বনাই আছোঁ, গাখীৰ চাহখিনি পৰিব এতিয়া। এইফালে অকণমান ময়দা আৰু তাৰপিছত দিনটো কি কৰিলোঁ মানে, যিহেতু আবেলিৰ পৰা ষ্টাৰ্ট কৰিলোঁ, তাৰ আগৰখিনি নেদেখালোঁ আৰু আমি তলৰ পৰা যেতিয়া ওপৰলৈ আহোঁ, তেতিয়া আলফুলৰ ইমান ফূৰ্তি মানে কি ক'ম আৰু, একদম উকিয়াই আহে মানে। ষ্টেপটোৰ তলে তলে মই আহোঁ নাই, সেইকাৰণে মানে তাই খুব ভাল পায়। আৰু এয়া হৈছে পিছদিনাখন এয়া শাক চব্জিবোৰ কাটি লৈছোঁ মই মানে ভাত বনাবৰ কাৰণে। আৰু এইফালে আলফুলক খানা খুৱাই থাকোঁতে দেখিছা নাই কিমান যে নাটক কৰি থাকিব লাগে। আৰু এইফালে ভাত পানী বনাই হৈ গ'ল, চব্জি কিবা কিবি বনাই ল'লোঁ। আৰু আজি নিৰামিষ সেইকাৰণে, আৰু দাইলতে ভাতকেৰেলা দি মায়ে বনাইছিলে। আৰু এইফালে আম আৰু ভোট জলকীয়া, লগতে অকণমান পদিনা কাটি ল'লোঁ। আৰু ভাত পানী খোৱাৰ পিছততো সকলোৰে এটা কাম থাকেই, আৰু বাচন ধোৱাটো। আৰু সেইকাৰণে এতিয়া মই বাচনখিনি ধুই মেলি কিটচেনটো অকণমান ভালকৈ চফা কৰি মেলি লওঁ। আৰু যিহেতু থাম্বনেইলত আপোনালোকক কৈছোঁৱেই যে এগৰাকী বোৱাৰী আৰু এগৰাকী মাতৃ হিচাপে মানে আচলতে দিনটো কি কাম কৰোঁ সেইখিনি আজিৰ ভিডিঅ'টো আপোনালোকক দেখাম বুলি কৈছিলোঁ। ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। আৰু এইফালে কিটচেন চাফা কৰি মেলি ল'লোঁ। তাৰপিছতে এতিয়া আলফুলৰ খানাটো, যিহেতু তাইক মই 3-4টামান বজাত খিচিৰি অলপমান খুৱাওঁ, যিহেতু নেখায় তথাপিও খুৱাবলৈ চেষ্টাটো কৰিব লাগিব। সেইকাৰণে তাইৰ কাৰণে অকণমান দালিয়া বনাই দিওঁ বুলি ভাবিছোঁ। তাত যদি অকণমানো চাউল দিওঁ তেতিয়াও তাই মানে খাবলৈ বেয়া পায়, সেইকাৰণে মানে দালিয়া বনাই দিছোঁ, লগতে অকণমান অমিতা দিছোঁ। আৰু এইফালে চাওকচোন, গৰমত ঘামি জামি মোৰ একদম অৱস্থা বেয়া হৈ গৈছে। ইমান বেছি গৰম কেলে যে হৈছে নহয়। ইফালে তলৰ কামখিনিহে কৰিছোঁ। শুই উঠি লগালগ গাটো ধুই মানে আলফুলক গা পা ধুৱাই খুৱাই মেলি মই নিজে গাটো ধুই মেলি লগালগ তললৈ গুচি আহোঁ। আৰু ওপৰত দেখিছা নাই গোটেই কাপোৰ, লগতে ঘৰ চৰ সৰা নাই, বিচনা পৰাই নাই এতিয়ালৈকে। এতিয়াতো 1টামান বাজি গ'ল, এতিয়ালৈকে বিচনা পাৰিবলৈ পোৱা নাই। আৰু লগতে গোটেই বাচনখিনি ধুবলৈ আছে, ওপৰত খোৱা যিহেতু ব্ৰেক কৰোঁ, সেইখিনি এতিয়া সেই কামখিনি ঠিক কৰি লওঁ। আৰু আজি আবেলি অলপমান ওলাই যাবলগীয়াও আছে, মানে কিবা কিবি বস্তু কেইটামান আনিবলগীয়া আছে, সেইকাৰণে টাউনলৈ যাব লাগিব। সেইকাৰণে পটাপট কামখিনি কৰি লৈছোঁ। লগতে এতিয়া আলফুলক আকৌ খুৱাবলৈ আছে। আৰু আলফুলক খুৱাওঁতে কিমান বেছি নাটক, সেইখিনিতো কৰিব লাগিব। এতিয়া তাইক খুৱাওঁতে বহুত বেছি দিগদাৰ হয়। আপোনালোকৰো বাৰু তেনেকুৱা হয়নে? তাই এতিয়া 9 মাহ কমপ্লিট হোৱা নাই, 8 মাহ হৈ গৈছে। বহুতে সুধি আছিলে, সেইকাৰণে কৈ দিছোঁ। এতিয়া তাইক মই খিচিৰি, এনেকৈ দালিয়া খিচিৰি এনেকুৱা খুৱাইছোঁ, লগতে চেৰেলেকো কেতিয়াবা এবাৰ দিওঁ। আৰু এইফালে মোৰ এইখিনি আধা আধি কাম কৰা হৈ গৈছে, লগতে এতিয়া ঘৰটো সাৰিবলৈ মুচিলে হৈ যাব। তাৰপিছত এইফালে আলফুলক খুৱাবলৈ ইমান চেষ্টা কৰিছোঁ, তাইক বোলো খুৱাই লওঁ, তেতিয়া উঠি মানে খিচিৰিটো খুৱাম। কিন্তু দেখিছানে তাই কি কৰি আছে? এইফালে দেউতাক টোপনিত ক'ব নোৱাৰে, তাই মানে দেউতাকৰ লগত লাগি আছে। তাইক উঠাবলৈ বহুত চেষ্টা কৰি আছে, কিন্তু দেউতাক নুঠে। পাপা ক'ত পাপা? পাপা নামাতে তোমাক? নেমাতে। হৰি ৰাম হৰি ৰাম কৰিলেও। আৰু তাৰপিছতে আবেলি কেইখনমান নৰসিংহ পাত এনেদৰে ছিঙি আনিলোঁ। ভাবিলোঁ অকণমান পোহা বনাওঁ বুলি, ভোক নিচিনা লাগিলে, সেইকাৰণে পোহা অকণমান তিয়াই লৈছোঁ এনেদৰে। তাৰপিছতে ইয়াতে বিলাহী, পিঁয়াজ, নহৰু অকণমান এনেকৈ কাটি তাৰপিছত সেই পোহাখিনি দি তেনেকৈ বনাই ল'লোঁ। তাৰপিছত ক্লিপছটো লোৱা নহ'লে, আৰু এইফালে আলফুলক খুৱাইছোঁ। তাই চাব দেই নাটকবিলাক। মামা অকণ খাই দিয়া, অকণমান চাহ। মামা অকণমান চাওঁ। মই যাওঁগৈ। অকণমান মামা, অকণমান চাহ।
মামা অকণমান অকণমান মামা মামা অকণমান ৱা মামা প্লিজ মামা প্লিজ মামা অকণমান খাবা মামা অকণমান অকণমান মামা খাই ল'বা মামা অকণ খাই ল'বা আৰু আজি ভাবিছোঁ চিকেন পকোৰা আৰু চিকেন সেইকাৰণে অকণমান ওলাই আহিলোঁ বজাৰলৈ বুলি চকলেট খাবলৈ নালাগে মানে পেলাবলৈ লাগে দেখিছেনে মাই গড মানে মই কি ক'ম আৰু দেই বাপেকে চকলেট দুটা কিনি দিবলগীয়া হ'লে এটা নলয় দুটা লাগে একদম দোকানতে যেনেকুৱা কৰিছে এতিয়া পাই বস্তু জাগে পাই চকলেটকেইটা দেখি মানে কেনেকৈনো গম পালে জানো চাওক আকৌ এই বস্তুবোৰ দলিয়াব আছে ন অশান্তি কৰিব দোকানখনলৈ কেলেনো নিছিলোঁ আৰু দেই মই ইমানেই দলিয়ালে দোকানত গৈ পিনে বস্তু সেইখন দোকানত সেইখন দেউতাকে বস্তু কিনি আছে এই বস্তু দলিয়া লাগে তাই গৈ আমি তাৰপিছত আমি মানে টাউনলৈ অহা কোনো প্লেন নাছিলে যে এইটো চকলেট হৈ আছে নে বাৰু প্লেন নাছিলে মানে কিন্তু মানে কিবা কিবি বস্তু কেইটামান ল'বলগীয়া আছিলে বোলো ভাবিলোঁ পটককৈ যাওঁ বেছি দূৰ নহয় যিহেতুকে এই শুই আছিলে সেইকাৰণে বোলো এই অকণমান দেৰি শুই লওক সেইকাৰণে ভাবিলোঁ গাড়ীখন ৰখাই দিলে এনেও সাৰ পাই যায় যে তাৰপিছত তাই ধুনীয়াকৈ শুই আছিলে দোকানখনত মানে বাপেক নামি গ'ল আৰু লগালগ উঠিলে এতিয়া এয়া চকলেট খেলি আছে গোটেই বস্তুবোৰ দলিয়ালে যি বস্তু কিনিছিলোঁ এয়া পিছফালে গোটেই বস্তু য'ত ত'ত পেলাই থৈ দিছে চব জ্বলিয়াই দিলে হ'ব দেখা ব'লা আমি এতিয়া ঘৰত গৈ পিনে আপোনালোকক লগ পাই আছোঁ দেই আৰু টাউনৰ পৰা আহি পালোহি তাৰপিছতে এইফালে হাজবেণ্ডেহে বনাব বিচাৰে মই নবনাওঁ দেই তেজপাত গোটেইখিনি দিবা দেই মাংস চিকেন অ'কে চিকেন পোলাও জহা ৰাইচ বনাব এখেতে চাইফাল চাইডে মই তাইক আৰু লগতে চিকেন পকোৰা বনাব মই যাওঁ পাকঘৰৰ পৰা মই এতিয়া বিদায় মাগিছোঁ এইখিনিয়ে মই ৰেকৰ্ড কৰিলোঁ বাকীখিনি তেখেতে বনাব কুকাৰত বনাব কি বনাব মই এতিয়া ৰেচিপি শ্বেয়াৰ কৰিব নোৱাৰিম এইফালে আদা নহৰু পেষ্ট সিমানে এয়া চিকেন পকোৰা বনি আছে চিকেন পকোৰা আৰু মই মানুহজনক এবাৰ দেখাই দিছোঁ ঘামি জামি গৰমত কি অৱস্থা হৈছে চব বনাই মেলি একদম ঘাম চোৱা টাপ টাক পৰি আছে আজি মানে মই পাকঘৰত নাই সময় মই আজি অকণমান বিজি হৈ আছোঁ বেলেগ কামত এইফালে দাইলখিনি টেঙা দি দাইল অকণমান বনাই দিছোঁ এয়া হৈ গ'ল এইফালে ভাতটো মাৰটো কাঢ়ি দিছে মাহঁতৰ কাৰণে পোলাও এইখিনি নেকি চিকেন পোলাওখিনি কি ধুনীয়া গোন্ধ ব'লা আৰু খাই বহুত বেছি টেষ্টি লাগিলে তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে ভাবিছোঁ সমাপ্ত কৰি দিওঁ এইফালে দেখিছেনে আলফুলক শুৱাই আছোঁ তাইক মানে আধা খুৱাই থাকোঁতে তাই টোপনি নিচিনা হ'ল সেইকাৰণে কোচত লৈ এনেদৰে শুৱাই আছোঁ আমনি কৰে দেহা মানুহ হ'ব